Hello friends, welcome and welcome back to my Sikhus vlog. আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তেন্তে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই শুকান জলকীয়া আৰু কেইফুটামান নহৰু মই গেছতে পুৰি লৈছোঁ। পুৰি লৈ তাৰ বাকলিটো মই গুচাই লৈছোঁ আৰু লৈছোঁ মই এটুকুৰা আদা আৰু এটা বিলাহী মই এই গেছতে পুৰি লৈ ওপৰৰ কোলা অংশখিনি যিখিনি বাকলি মই এৰাই লৈ সেইখিনিও মই এই গিলাচটোতে দি দিছোঁ। মোৰ লগত খুন্দনা নাছিলে আৰু এইখিনি মই ভালদৰে খুন্দি লৈছোঁ। একেবাৰে মিহি কৰি খুন্দি পেলাব নালাগে, অকণমান গোটা গোটা নিচিনাকৈ থৈ দিব লাগে। আৰু এইখিনি মোৰ খুন্দা হৈ গ'ল। এতিয়া লৈছোঁ মই এটা টিফিনৰ বাতি। আপোনালোকে দেখিবলৈ পাইছে মই কিমান চাইজৰ টিফিনৰ বাতিটো লৈছোঁ। আৰু যিখিনি মই পেষ্টখিনি খুন্দি লৈছিলোঁ, বিলাহী, নহৰু, আদা, শুকান জলকীয়া, সেইখিনি মই টিফিনৰ বাতিটোত দি দিলোঁ। আৰু এই কণীকেইটা মই আগতীয়াকৈ বইল কৰি থৈছিলোঁ। আৰু এইকেইটা চাওক, এনেদৰে দেখুৱাৰ দৰে মই দুইটা চাইডে এখন চুৰিৰ সহায়ত কাটি লৈছোঁ। আৰু আনফালে লৈছোঁ মই এটা আলু মিহিকৈ কাটি লৈছোঁ। আৰু সেই টিফিনৰ বাতিতে মই আলুখিনিও দি দিছোঁ আৰু লগতে দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। আৰু সোৱাদ অনুসৰি দিছোঁ মই নিমখ। যিহেতু মই এইটো ভাপত দিয়া কণীৰ ৰেচিপি হয়, ইয়াত মই হালধিৰ ব্যৱহাৰ নকৰোঁ। আৰু নিমখখিনি দি এইখিনি মই ভালদৰে অকণমান লৰাই লৈছোঁ। বিলাহী আৰু দিলে আপোনালোকে দি ল'ব পাৰিব, মই এটাই দিলোঁ। আৰু তাৰপাছত মই টিফিনৰ বাতিটোত কণীকেইটা দি দিলোঁ। দি পেলাই অকণমান ইলুটি শিলুটি কৰি দি থেতালি লোৱা আদা নহৰুৰ পেষ্ট অকণমান তাৰ ওপৰতে দি আৰু লগতে কেঁচা মিঠাতেলৰ সোৱাদটোতো খুবেই ধুনীয়া লাগে খাই। যদি বেয়া পায় আপোনালোকে তেন্তে নিদিব। আৰু আনফালে লৈছোঁ মই ইয়াত কেইটামান 4-5টামান মচন্দৰী পাত আৰু মান ধনিয়া, সেইকেইটাও কুটি লৈ সেইখিনিও মই টিফিনৰ বাতিটোতে ওপৰতে এনেদৰে দি দিছোঁ। আৰু এইকেইটা কেঁচা জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব, যোনে যিমান জ্বলা খায় দি আৰু এচিটি নেমু মই অকণমান নেমু চেপি পেলাই নেমুৰ ৰসকণ মই দি দিছোঁ। দি এতিয়া এইখিনি মই ভালদৰে ওপৰ তল কৰি ল'ম। লৰাওঁতে সাৱধানে লৰাব লাগে যাতে কণীটো ভাঙি নাযায় আৰু মছলাখিনি কণীৰ ভিতৰলৈকে যাতে সোমাই যায়। এনেদৰে বনাই খাই চাবচোন, খুব ভাল লাগে খাই। আৰু এতিয়া মই এয়া গেছটো জ্বলাই দিছোঁ। গেছটো বৰ লেতেৰা হৈ আছিলে দেই, সেইটো ইগন'ৰ কৰিব, কাৰণ মই অন্য বস্তু বনাই থকা হোৱাৰ কাৰণে গেছটো লেতেৰা হৈ আছিল, চাফা কৰা নহ'ল। আৰু এটা কুকাৰ বহাই দিছোঁ মই গেছত, আৰু তাতে দিছোঁ মই অলপ গৰম পানী। আৰু এইটো টিফিনৰ খপচটা মই মাৰি দিলোঁ। দি পেলাই এতিয়া টিফিনটো মই কুকাৰটোত বহাই দিম। টিফিনটো কুকাৰটোত বহাৰ আগতে মই কেৰাহীত থ'ব পৰা এডাল ষ্টেণ্ড যিডাল থাকে, এইডাল সকলোৰে ঘৰত, সেইডাল মই দি দিছোঁ। আৰু তাৰ ওপৰতে মই টিফিনটো বহাই দিছোঁ। পানী অকণ কমা যেন লগাত মই আৰু অলপ পানী দিলোঁ। দি মই 3টা হুইচেল লগাব, কুকাৰটোৱে 3টা হুইচেল মাৰালৈকে মই ৰখিম। এয়া কুকাৰে প্ৰথম হুইচেলটো মাৰিলে। এনেদৰে বনাই খাই চাবচোন, খুব সোৱাদ লাগে খাই পেলাই। আপোনাৰ এটা পুৰা ফ্লেভাৰ আহে, যিটো স্মক ফ্লেভাৰ এটা আহে, মানে খুব সুন্দৰ লাগে। আৰু যিহেতু মা মছলা একো তেনেকুৱা নাইকিয়া, অকল পিচা আদা নহৰু আৰু কেঁচা মিঠাতেল। আমিতো দৈনন্দিন জীৱনত আমি মা মছলা দি কণী জোল বনাই খাই থাকোঁ, কিন্তু এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে, মোকো জনাব নাপাহৰিব। আৰু কুকাৰৰ হাৱাটো যোৱাৰ পিছত এয়া চাওক, মই টিফিনটো উলিয়াই আনিলোঁ। দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে। দেখিবলৈ ইমান ধুনীয়া হৈছে, তেন্তে ভাবক খাবলৈ কিমান ধুনীয়া লাগিব। সঁচাই কৈছোঁ, এনেদৰে বনাই খাই চাব, খুবেই সোৱাদ লগা হয় এখন ভাপত দিয়া কণীৰ ৰেচিপি। মোৰ ইয়াত টুইষ্ট আছিলে, ইয়াতে মই দিছিলোঁ মচন্দৰী পাত, আৰু মচন্দৰী পাত আৰু মান ধনিয়াৰ পাতটো খুবেই সোৱাদ লাগে।